আজি আমি যাবলৈ গৈ আছোঁ জুবিনৰ অসুস্থতাৰ কাৰণে কোনে ক'লে কি কৰিছে চাওঁ বলক আপোনালোকে চাই থাকিব মোৰ চেনেলটো কেনেকুৱা লাগে জনাব জুবিনৰ অসুস্থতাৰ কাৰণে কোনে কি কৰিছে প্ৰাৰ্থনা কৰিছে কোনোবাই কিবা কৰিছে কি কৰিছে আপোনালোক দেখুৱাই আছোঁ আজিৰ ভিডিঅ'টো জুবিনৰ কাৰণে আপোনালোকে চাই থাকিব জুবিনৰ কি হৈছে কি নহৈছে সকলোবোৰ নাজানো যদি অসুস্থ বুলি জানো সেইকাৰণে হয়তো সকলোৱে প্ৰাৰ্থনা কৰিছে আপোনালোকক দেখুৱাই আছোঁ হয় আজি আমি এটি খুবেই আজি বেয়া খবৰ বুলি ক'ব পাৰি আমাৰ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব লাখ লাখ কোটি কোটি জনতাৰ হিয়াৰা মুঠু জুবিন দাৰ হঠাৎ আজি অসুস্থ হৈ পৰে তেওঁক বৰ্তমান গুৱাহাটীৰ এখন বজাৰ হস্পিটেলত চিকিৎসা কৰি থকা হৈছে গতিকে তেওঁৰ আশু আৰোগ্য কামনা কৰি আজি আমি তেখেতৰ নামত ঈশ্বৰৰ ওচৰত বন্তি প্ৰজ্বলন অনুষ্ঠান কৰিছোঁ আমি সকলোৱে মিলি পেলাই দেখিছে আমি তেখেতৰ আশু আৰোগ্য কামনা কৰি চাকি বন্তি ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ অতি সোনকালে সুস্থ হৈ উঠে হয় হয় ময়ো প্ৰাৰ্থনা কৰিছোঁ জুবিন দা যাতে সোনকালে সুস্থ হৈ উঠে আমাক সকলোকে হাঁহি ফূৰ্তিৰে গানবোৰ উপহাৰ দি থাকে আমাৰ মাজত সদায় জুবিন দা সুস্থ সবল হৈয়ে থাকিব লাগিব আপোনালোকেও প্ৰাৰ্থনা কৰিব জুবিন দা সোনকালে সুস্থ হৈ উঠে